নমস্কাৰ সকলোকে। আজি মানে কালি আহিলোঁ মই ঘৰলৈ আৰু বৰ্তাৰ ছোৱালীজনীৰ জীয়েক মানে শান্তি বিয়া হ'ল, তাকে বিয়া খাবলৈ বুলি ওলাইছোঁ। এয়া মই মামীৰ কাপোৰ পিন্ধিছোঁ দেই, মেখেলা চাদৰ মামীৰ হয় আৰু এইফালে মোৰ সৰু মামী হয়। এনেকৈ ভিডিঅ' চিডিঅ' দিয়াই হোৱা নাই ন মই ঘৰত তেনেকৈ। এয়া মোৰ সৰু মামাৰ মামী হয় আৰু সেইফালে আছে বৌজনী মানে লাজ কৰিছে ওলাবলৈ ভিডিঅ'। আৰু বিয়াত গৈ পেলাই কি কৰোঁনো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাম আৰু আমাৰ দুয়োগৰাকীক কেনেকুৱা লাগিছে জনাব আৰু ভাইটিকো দেখাই দিছোঁ। মামাৰ ল'ৰা আৰু সৰুটো মানে গ'ল, ই ডাঙৰটো এই মামীৰ ল'ৰা এয়া। আৰু মামীহঁতৰ ঘৰ বনাই আছে, গম পাইছে চাগে দেখাত। একদম ফাইনেল লুকটো হ'লে দেখাম বুলি এইটো ফাইনেল লুক হোৱাগৈ নাই, দেখামগৈ পাছত। আৰু তাত গৈ দেখাই আছোঁ ন নে কি কৰিবা আকৌ। বিয়া ঘৰত আহি পেলাই পালোহি আৰু আমাৰ বুবা কালিয়ে মূৰত তেল দিয়া খাবলৈ আহি পাই গ'লহি। তাই মোক এৰি থৈ আহিলে। এনে কৈছোঁ মই মানে নাহো কৈছিলোঁ অলপ হেৰিৰ কাৰণে। আৰু ভিতৰত গৈ কেনে দেখাম, আহি থাকক আপোনালোকে। বিন্দু আহিলে কবিতা ভিনদেউ আৰু এয়া বা হয় দেই, কইনা মাক আৰু এয়া হাই বাৰ ছোৱালীজনী দেই। এয়া কাপোৰ পিন্ধোৱা হোৱা নাই। সকলে খাই আছে কেনেকে। এইফালে আমাৰ ববই দিলে নেকি, এনে দিবলৈ বহিছেহে। এয়া মা আৰু বব বহিব, মা বহি দিয়ক। এয়া বব আৰু মা বহিছে খাবলৈ, এইফালে আমাৰ দিবাকৰ বহিছে খাবলৈ আৰু এয়া আমাৰ য়েছ বহিছে। এইফালে আমাৰ টিকলিজনী বুবাৰ আৰু এইফালে বুবা কিমান ধুনীয়া লাগিছে কেমেৰাত। এনেকৈও ধুনীয়া লাগিছে কেমেৰাত, কৈ দিছোঁ দেই মই, এনেকৈও ধুনীয়া লাগিছে। হা মা আহি গ'ল দেই। কি হয় মাছ এইফালে কচু চব্জিও দিছে নেকি। এইফালে বুবাহঁতে আৰম্ভ কৰিছে, আমাৰ টিকলিও কৰিলে, ইফালে দিবাকৰেও কৰিব লৈছে আৰু মোকো দেখাই দে দিবা। খাওঁ আৰু দেই, একদম বহুত দেৰি পৰা মানে ভাবি আছোঁ এতিয়া খানা খাই মেলি পালেহি, খাই লৈ দেখাই আছোঁ। এয়া আমাৰ বব ডাঙৰ বৰমা হয় মানে, এয়া সৰু বৰমা আৰু এয়া মা। এইফালে ফটো মাৰি দিওঁ বোলো, সদায় এনেকৈ নাপাওঁ যে তাৰ কাৰণে। এইফালে আমি মানে ফটো মাৰিবলৈ মানুহ বিচাৰি ধৰি টানি আনি ফটো মৰাইছোঁ আৰু গোটেইকেইজনী লগ হৈ পেলাই আছোঁহি আৰু পৰিয়ালৰ হয়, গাভৰু দিনৰ আৰু মই টিকলি আছিলোঁ ন তেতিয়া, সেই লগৰ হয়। এতিয়া আজি সেই লগ পাই পেলাই ফটো মাৰোঁ বুলি, কিন্তু মানুহ বিচাৰিয়ে পোৱা নাই আকৌ ফটো মাৰিবলৈ। জুজবত টানি আনিছোঁ। অথনিতে ওলালে, কিন্তু মই এতিয়াহে ভিডিঅ' কৰিব পাৰিছোঁ। ভিতৰত সোমাই চাহ খাই আছিলোঁ মানে। এয়া আমাৰ বুবা, এয়া আমাৰ দিবাকৰ। আমাৰ বুবাক দেখি ভয় নাখায়। এইবোৰ মানুহবোৰ মানে খালিয়ে হ'লগৈ, সন্ধিয়া হৈ গ'লগৈ যে। তাৰপিছত মোক দেখাই দিম। এইজনী আমাৰ টিকলি, এইজনী এয়া আমাৰ কেমেৰামেন মানে মোবাইলৰ মালিক আৰু এতিয়া আমি ফটো মাৰি যাম কইনাৰ লগত। ये खाने में जान, क्योंकि खाना सिर्फ खाना नहीं होता, भूले भी सिर्फ वापस लाना भी होता है।